টেটত লাভ কৰা মাৰ্কছে মুখ্যতঃ এতিয়া প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় মাৰ্কছ হৈ পৰিব। হাই হেল্ল' ফ্ৰেণ্ডছ, মই আফজাৰুল ইছলাম। বন্ধুসকল, লাৰ্ণ ফাষ্টৰ অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। LP-UP শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন, আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মুখ্যমন্ত্ৰী মহোদয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসম কেবিনেটে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ বাবে অসম প্ৰাথমিক শিক্ষা প্ৰাধিকৰণ বিধি 1977ৰ 3 নং নিয়মৰ অনুসূচী 1 সংশোধনত অনুমোদন জনাইছে। এতিয়া মেধা তালিকা প্ৰস্তুত কৰাৰ বাবে উচ্চতম মাধ্যমিক 5%, স্নাতক 10%, DLEDৰ 5% আৰু টেটৰ 80% মূল্যাংকন কৰা হ'ব। পৃথক নিযুক্তি পৰীক্ষা অনুষ্ঠিত নহয়। বাছনি কৰা প্ৰাৰ্থীৰ সংখ্যা খালী হৈ থকা পদৰ সংখ্যাৰ সমান হ'ব। আহকচোন আমি মুখ্যমন্ত্ৰী মহোদয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা শুনি লওঁ। প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত আজি এটা বিশেষ পৰিৱৰ্তন ঘটা হৈছে। ইমান দিনে আমি BEd, শিক্ষাগত অৰ্হতা আৰু টেটৰ মাৰ্ক তিনিটাক আমি সমানে গুৰুত্ব দিছিলোঁ। কিন্তু শিক্ষাগত অৰ্হতা বিভিন্ন অপেন স্কুল আদিত গৈ বেটাৰমেণ্ট আদি দি ল'ৰা ছোৱালীয়ে বঢ়াই আনে বা অসমৰ বাহিৰত গৈ BEd কৰে, য'ত নেকি বহুত নম্বৰ লৈ আহে। সেইকাৰণে আজি আমি প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা আৰু BEdৰ মাৰ্কছৰ যিটো ভেলু, তাক আমি 5 আৰু 10% সীমাবদ্ধ কৰি 85% ভেলু আমি টেটৰ মাৰ্কশ্বিটৰ ওপৰত আমি দিব পাৰিম, যিয়ে অসমত টেট উত্তীৰ্ণ হৈ থকা আৰু আৰ্থিক দুৰৱস্থাৰ বাবে বাহিৰত গৈ পঢ়ি নম্বৰ লৈ আহিব পৰা নাই তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব আৰু টেটত লাভ কৰা মাৰ্কছে মুখ্যতঃ এতিয়া প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় মাৰ্কছ হৈ পৰিব। যদিও হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰীৰ এটা মাৰ্ক এই ক্ষেত্ৰত আহিব, কিন্তু মুখ্যতঃ টেটৰ মাৰ্কশ্বিটখনে শিক্ষক নিযুক্তিৰ মুখ্য বিষয়বস্তু হৈ পৰিব। বন্ধুসকল, মুখ্যমন্ত্ৰী মহোদয়ৰ গুৰুত্বপূৰ্ণ ঘোষণাৰ পৰা তথা কেবিনেটৰ সিদ্ধান্তৰ পৰা এটা কথা আমি স্পষ্ট কৰিব পাৰি যে এতিয়াৰ পৰা টেট পাছ কৰা সকলোৰে 100% চাকৰি হোৱাটো নিশ্চিত বুলি ক'ব পাৰোঁ। কাৰণ এতিয়া যিহেতু টেট মেক্সিমাম মাৰ্ক 80% মাৰ্ক টেটৰ পৰা দিয়া হ'ব, গতিকে যিবিলাকে টেট পাছ কৰিছে, টেট পাছ কৰা সকলোৰ চাকৰি পোৱাটো সহজ হ'ব। গতিকে এতিয়া আপোনালোকে টেটৰ ওপৰত গুৰুত্ব দিব লাগিব। টেটত যাৰ বেছি নাম্বাৰ থাকিব সিয়ে সহজতে চাকৰি পাব আৰু টেট পাছ কৰা মেক্সিমামৰে চাকৰি হোৱাটো নিশ্চিত বুলি আমি অনুমান কৰিব পাৰোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আগলৈ শিক্ষা বা কেৰিয়াৰৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, জয় অসম।